বিবাহ এনেকুৱা এটা সম্বন্ধ যাক দুটা আত্মাৰ মিলন বুলি কোৱা হয়, য'ত দুটা আত্মা মিলি এক হৈ যায়, য'ত তুমি আৰু মই নহয় আমি ব্যৱহাৰ কৰা হয়, প্ৰতিটো সুখ প্ৰতিটো দুখ একেলগে পাৰ কৰা হয়, য'ত আমাৰ সপোনবোৰ এক হৈ যায়, আশাবোৰ এক হৈ যায়। কিন্তু আজিকালি এনেকুৱা বহুত কম দেখিবলৈ পোৱা যায়। স্বামী স্ত্ৰীৰ সম্বন্ধ আত্মা আৰু শৰীৰৰ সম্বন্ধ বুলি মানি লোৱা হৈছিল, কিন্তু আজিকালি এইবোৰ বহুত কম দেখিবলৈ পোৱা যায়। আজিকালি স্বামী স্ত্ৰীৰ মাজত বহুত কাজিয়া হোৱা দেখিবলৈ পোৱা যায় আৰু কিছুমানৰ বিবাহ বিচ্ছেদ হোৱাও দেখিবলৈ পোৱা যায়। যি সম্বন্ধ পৃথিৱীৰ এক মধুৰ সম্বন্ধ, এনেকুৱা সম্বন্ধত আজিকালি বিষ সোমাই গ'ল। তাৰ কাৰণো বহুত থাকে, কিন্তু তিনিটা সকলোতকৈ ডাঙৰ কাৰণ যাৰ কাৰণে আজিকালি স্বামী স্ত্ৰীৰ মাজত সমস্যা আহিবলৈ ধৰিলে। এটা সকলোতকৈ ডাঙৰ কাৰণ হ'ল মই শুদ্ধ তেওঁ ভুল। যেতিয়া দুয়োজনে ভাবিব মই শুদ্ধ তেওঁ ভুল, কেনেকৈ সিদ্ধান্ত হ'ব যে কোন ভুল কোন শুদ্ধ? যদি আপুনি বৈবাহিক জীৱনত সুখী জীৱন যাপন কৰিব বিচাৰে, ইজনে সিজনক ক্ষমা কৰিবলৈ শিকক। এজন ৰজা আছিল, তেওঁ এজন মন্ত্ৰীক বহুত মৰম কৰিছিল। সেই মন্ত্ৰীজনৰ কাৰণে ৰজাৰ অঞ্চলৰ সকলো লোকৰ সমস্যাৰ সৃষ্টি হৈ পৰিছিল। সকলোৱে কৈছিল যে ৰজাই মন্ত্ৰীক অলপ বেছিয়ে ভাল পায়, আমি ৰজাৰ কাৰণে ইমান কাম কৰোঁ সেইটো তেওঁ দেখিয়ে নাপায়। ৰজাৰ অলপ কাম কৰিলেই তেওঁক বহুত প্ৰশংসা কৰে। এনেকুৱা কি আছে মন্ত্ৰীৰ? এদিন সকলোৱে সাহস কৰি এই কথা ৰজাক সুধিলে, আপুনি কিয় মন্ত্ৰীক ইমান ভাল পায়? আমাৰ ভালপোৱা আপুনি কিয় দেখি নাপায়? ৰজাই ক'লে, মন্ত্ৰী এজন যোগ্য ব্যক্তি। সকলোৱে ক'লে, আমি কেনেকৈ মানিম যে তেওঁ এজন যোগ্য? আমিতো একো দেখি নাপাওঁ। তেতিয়া ৰজাই ক'লে, কোনো কথা নাই, মই তোমালোকক প্ৰমাণ কৰি দেখুৱাম। ৰজা যেতিয়া দৰবাৰত বহি আছিল, তাত যেতিয়া সভা আৰম্ভ হ'ল, যিসকল লোকে তাত উপস্থিত আছিল তেওঁলোকক ৰজাই ক'লে, এই কাঁচৰ বটলটো উঠোৱা আৰু সেইটো ভাঙি দিয়া। ৰজাৰ আজ্ঞা পালন কৰিলে সকলোৱে। বটলটো ভাঙি দিলে। পাছত ৰজাই সুধিলে, এই বটলটো তুমি কিয় ভাঙিলা? তোমাৰ ইমানখিনিও জ্ঞান নাই? কাঁচৰ বটল কোনোবাই ভাঙে নেকি? সকলোৱে উত্তৰ দিলে, আপুনিয়েতো কৈছিলে যে এই বটলটো ভাঙি দিয়া। আপুনি কোৱা কাৰণেই আমি ভাঙিলোঁ। অলপ দেৰি পিছত মন্ত্ৰী আহিল। ৰজাই তেওঁকো সেই একেটা কামকে কৰিবলৈ দিলে, কাঁচৰ বটলটো ভাঙা। যেতিয়া মন্ত্ৰীয়ে বটলটো ভাঙিলে, ৰজাই তেওঁকো সেই একেটা প্ৰশ্নই কৰিলে, তোমাৰ জ্ঞান নাই, কাঁচৰ বটলটো কিয় ভাঙিলা? মন্ত্ৰীয়ে ক'লে, মহাৰাজ মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিব, মই ভৱিষ্যতে এনেকুৱা কাম নকৰোঁ। ৰজাই ক'লে, দেখিলা এইটোৱে পাৰ্থক্য তোমালোক আৰু মন্ত্ৰীৰ মাজত। তেওঁ মোৰ প্ৰতি সমৰ্পিত। মোৰ ভুল হোৱাৰ পাছতো তেওঁ কৈছে যে তেওঁৰ ভুল, সেই কাৰণে ই মোৰ হৃদয়ত স্থান পাইছে। আমি সকলোৱে জীৱনত এই সৰু কাহিনীটোৰ পৰা শিক্ষা লোৱা উচিত। হয়, মোৰেই ভুল, এইটো যদি মানি লয় তেতিয়া সম্বন্ধ কিমান সহজ হৈ যাব, কিমান মধুৰ হৈ যাব। যদি আপুনি বিচাৰে যে আপোনাৰ সম্বন্ধত প্ৰেম ভালপোৱা থাকে, সকলোতকৈ প্ৰথমে আপুনি এইটো ক'বলৈ এৰি দিয়ক, তেওঁৰ ভুল। দ্বিতীয় কাৰণ, ইজনে সিজনৰ কেয়াৰ নোলোৱা। বহুবাৰ একেলগে থাকি থাকি দুয়োজনে ইজনে সিজনক যত্ন ল'বলৈ পাহৰি যায়। এনেকুৱা লাগে যে ঘৰতেইতো আছে, ইয়াৰ কাৰণে কি কৰিব লাগে? যি পাই গ'লোঁ তেওঁৰ কাৰণে কি কৰিব লাগে? তেওঁক সুখী কৰিবলৈতো প্ৰয়োজনেই নাই। নহয়, তেওঁ আপোনাৰ জীৱনৰ সংগী আৰু সহযাত্ৰী। তেওঁ আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁৰ প্ৰতিটো সুখ ধ্যান ৰখাটো আপোনাৰ কৰ্তব্য। তেওঁৰ স্বাস্থ্য, তেওঁৰ সপোন, যিদৰে প্ৰতিজন মানুহৰ সুখ আৰু সপোন থাকে, ঠিক তেনেকৈ তেওঁৰো সপোন আছে যি আপুনি পূৰণ কৰিব লাগিব।
য'ত স্বামী স্ত্ৰীৰ সম্বন্ধত দুয়োজনৰ মাজত ইজনে সিজনক যত্ন নলয়, তাত সন্মান নাথাকে আৰু তাত ইজনে সিজনৰ লগত কাজিয়া হ'বলৈ আৰম্ভ হৈ যায়। কাৰণ দুয়োজনে ইজনে সিজনৰ কাৰণে একো নকৰে। দুয়োজনে কয় তেওঁ মোৰ কাৰণে একো নকৰে, তেতিয়াহ'লে মই বা কিয় কৰোঁ? তেওঁ মোৰ কাৰণে কি কৰিলে যি মই তেওঁৰ কাৰণে কৰোঁ? সেইকাৰণে কাজিয়া কেতিয়াও শেষ নহয়। তেতিয়াহ'লে এই ভুলতেও নকৰিব। যি আপোনাৰ লগত থাকে, যি আপুনি পাই গ'ল, তাৰ কাৰণ এইটো নহয় যে তেওঁক আপুনি অৱহেলা কৰিব। নহয়, আপুনি যিদৰে নিজৰ সুখৰ ধ্যান দিয়ে, নিজৰ ইচ্ছা পূৰণ কৰে, ঠিক তেনেকেই আপুনিও তেওঁৰ সুখৰ ধ্যান দিয়ক। তৃতীয় সকলোতকৈ ডাঙৰ কাৰণ, যি আজিকালি লাহে লাহে বহুত বাঢ়ি গৈ আছে, সেইটো হ'ল ইজনে সিজনক প্ৰতাৰণা কৰা। সেইটো যিকোনো ধৰণৰ হ'ব পাৰে। যিদৰে মিছা কথা কৈ কাৰোবাৰ লগত সম্বন্ধ গঢ়া, য'ত স্বামী স্ত্ৰীৰ সম্বন্ধত প্ৰতাৰণা আহি গ'ল, তেতিয়া সেই সম্বন্ধ থকা নথকা একে সমান হৈ যায়। এই সম্বন্ধ বহুত পবিত্ৰ হয়। প্ৰতাৰণা এক বিষৰ দৰে, যি পবিত্ৰ সম্বন্ধও শেষ কৰি পেলায়। যি স্বামী স্ত্ৰীয়ে ইজনে সিজনক প্ৰতাৰণা কৰে, তেওঁ এজন মানুহৰ জীৱনৰ ধ্বংস নহয়, গোটেই জীৱনৰ পৰিয়াল শেষ হৈ যায়, ল'ৰা ছোৱালীৰ জীৱন নষ্ট হৈ যায়, মাক দেউতাকৰ জীৱনৰ ওপৰতো প্ৰভাৱ পেলায়। কেতিয়াও স্বামী স্ত্ৰীয়ে ইজনে সিজনক প্ৰতাৰণা নকৰিব। যদি আপুনি বুজি নাপায়, তেওঁক খুলি কৈ দিয়ক। যদি আপোনাৰ চিন্তাধাৰা নিমিলে, আপুনি তেওঁৰ লগত থাকিব নোৱাৰে, তেতিয়াহ'লে প্ৰতাৰণা কৰাতকৈ আপুনি বেলেগকৈ থাকক। যদি আপুনি বিচাৰে আপোনাৰ সম্বন্ধত প্ৰেম, ভালপোৱা আৰু মধুৰতা থাকে, তেতিয়াহ'লে এই তিনিটা কথা সদায় মনত ৰাখিব। ভিডিঅ'টো যদি ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।